বিবাহিত হৈও অকলশৰীয়া কিছুমান ছোৱালীৰ কপালত সিন্দুৰ থাকে হয়, কিন্তু স্বামী সংগ নাথাকে। মা দেউতা সন্তানৰ ভৱিষ্যতক লৈ আৰু আত্মসন্মানৰ বাবে সহ্য কৰি মৌন হৈ নিজে মৰি মৰি জীয়াই থাকে, নহয়নে বাৰু? আজিৰ দিনতো বহুত এনেকুৱা মহিলা আছে নিজে ভিতৰে ভিতৰে মৰি গৈছে। কাকো নিজৰ দুখ কষ্টবিলাক কাৰো আগত প্ৰকাশ কৰিব নোৱাৰে। আৰু প্ৰকাশ কৰিব কেনেকে? কাৰোবাৰ আগত যদি আজি কৈছেও নিজৰ দুখখিনি আৰু বেলেগৰ আগত কোনোবাই কৈ দিব, এইটোকে বেয়া গুণ গাই গাই বদনাম কৰি পেলাব। গতিকে নিজৰ মানুহজনে অলপ বুজি পাব লাগে মানুহজনীৰ দুখ কষ্টবিলাক। ভাল পাই আনিছে, বিয়া পাতিছে, অকল মানুহজনৰ ঘৰৰ পৰিয়ালকে যে চোৱা চিতা কৰিব লাগে, অকল এইটো মাইকীজনীৰে দায়িত্ব নহয়, মতাজনৰো দায়িত্ব যে মাইকীজনীৰ কি কষ্ট হৈছে, কি কষ্ট হোৱা নাই, কি দুখ পাইছে, এইবিলাক সোধাৰো মতাজনৰো দায়িত্ব আছে। গতিকে কিছুমান এনেকুৱা বহুত মতা আছে যে বিয়া হোৱাৰ পিছত বিয়া পাতাৰ পিছত নিজৰ মাইকীজনীৰ দুখ কষ্টবিলাক অকণো বুজি নাপায়। তুমি যেনেকে মৰা মৰি তাক এনেকুৱা এটা হেৰি কৰে আৰু ইগনোৰ কৰে আৰু। কিন্তু এনেকুৱা কৰিব নালাগে, কাৰণ এজনী ছোৱালীয়ে নিজৰ মা দেউতাক বা পৰিয়ালৰ মানুহ সকলোকে এৰি আহি তোমাৰ পাছতে আহে ন। আৰু তুমি যদি তাক এনেকুৱা ব্যৱহাৰ কৰা কেনেকুৱা লাগিব? সেইকাৰণে নিজৰ পত্নীক বুজিবলৈ অলপ চেষ্টা কৰিব, তেতিয়া আপুনিও